স্যার কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারামনৰ হাজবেণ্ড ইতিমধ্যে মুকলিকৈ কুন্তি চৌধুৰীক ছাপোৰ্ট কৰিছে আৰু হৰেকৃষ্ণ ডেকাৰ ছাপোৰ্ট কৰা আৰু এগৰাকী নৌসেনাৰ প্ৰাক্তন বিষয়া যদি গোটেই পৃথিৱীখনেও ছাপোৰ্ট কৰে গৰু মাংস খোৱা মানুহক মই ছাপোৰ্ট নকৰোঁ। আপোনাৰ ঘৰত মাক সুধিবচোন, আপুনিতো দুনিয়াৰ মানুহৰ নাম ল'লে, নিজৰ মাৰ কথাটো সোধকচোন। হৰেকৃষ্ণ ডেকাৰ কেইটা ভোট আছে? নৌসেনা পাৰ্টিটো ক'ৰ পৰা ইয়াত আহিল? নিৰ্মলা সীতাৰমণৰ হাজবেণ্ড এটা পৰিচয় হ'ব পাৰে নেকি? অসমৰ লগত কি সম্পৰ্ক? অসমত শ্ৰীমন্ত শংকৰদেৱ আছে, অসমত মা কামাখ্যা আছে, অসমত শক্তিপীঠ আছে। ইয়াতে গৰু খোৱা কেণ্ডিডেটক মানুহে ভোট নিদিয়ে। হৰেকৃষ্ণ ডেকাই ঘৰত কি খায় আমিতো চোৱা নাই, কিন্তু এই কেণ্ডিডেটজনীৰ দেউতাক মাকে গৰু খাই থকা ইনষ্টাগ্ৰামত ফটো আছে। উত্তৰ পূৰ্বক দেশৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি কোৱা ছাৰ্জিৎ ইলামক ছাপোৰ্ট কৰা, উমৰ খালিদক ছাপোৰ্ট কৰা ৰেকৰ্ড আছে। এইবিলাক হৰেকৃষ্ণ ডেকাৰ ডাঙৰ ঝামেলাটো কি? আপোনালোকে, মই ইউজুৱেলি মানুহৰ এগেইনষ্টত নকওঁ, হৰেকৃষ্ণ ডেকাই আছিল অসমৰ গুপ্ত হত্যাৰ নায়ক। অসমত যেতিয়া গুপ্ত হত্যা চলিছিল হৰেকৃষ্ণ ডেকা ডিজিপি আছিল, শ্ৰীবাস্তৱ এডিজিপিহে আছিল। কেমুফ্লেজ কৰি শ্ৰীবাস্তৱৰ নামটো বেছি ওলাই গ'ল, হৰেকৃষ্ণ ডেকাৰ নামটো নোলাল। আৰু এওঁলোকৰ ল'ৰা ছোৱালী ফৰেনত পঢ়ে, ফৰেনত থাকে, গতিকে টেনশ্যনে নাই ইয়াত যি হয় হওক। সেইকাৰণে এইবোৰ মানুহৰ কথাৰ লগত মোৰ নিমিলে। চিধা চিধি কথা, আপোনাৰ মায়ে যদি কয় যে নহয় নহয় গৰু খালেনো কি কথা, তেতিয়াহ'লে মই মানি লম। আপোনালোক গোটেইকেইজনে নিজৰ মাক আৰু নিজৰ পৰিবাৰক আজি সুধিবচোন।